কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই জয় মই জনতাৰ বাবে সমৰ্পণ কৰিছোঁ। এই জয় ৰাইজৰ জয় বুলি মই নিজে ভাবিছোঁ। গতিকে মই ভাবোঁ যে আগন্তুক দিনত দৰং ওদালগুৰি লোকসভা সমষ্টিৰ যি ৰাইজৰ আশা আকাংক্ষাসমূহ আছে, সমস্যা আছে, তেওঁলোকৰ কিছু আৱেগ অনুভূতি আছে, গোটেই কথাখিনিক খুব সুন্দৰভাৱে বিশ্লেষণ কৰি খুব ভালকৈ ফহিয়াই চাই এই সমস্যা বা এই তেওঁলোকৰ আকাংক্ষাবোৰক কেনেদৰে আমি বাস্তৱায়িত কৰিব পাৰোঁ তাৰ ওপৰত আমাৰ নজৰ থাকিব। তাৰ কাৰণে আমি অনবৰত এই সমষ্টিটোৰ ৰাইজৰ হৈ কাম কৰাৰ কাৰণে মই আজি প্ৰতিশ্ৰুতি বা সংকল্প লৈছোঁ। বিটিআৰ এটা সুকীয়া সমস্যা কিছু আছে, এই ক্ষেত্ৰত আপুনি কি ক'ব বিটিআৰবাসী ৰাইজক? নিশ্চিতভাৱে বিটিআৰ যিহেতু 6টা সমষ্টি দৰং ওদালগুৰি লোকসভা অন্তৰ্ভুক্ত হৈছে, গতিকে বিটিআৰৰ কিছু অন্য এক্সট্ৰা অৰ্ডিনাৰী কিছু বিষয় আছে বা সমস্যা বুলি ক'ব পাৰি। গতিকে এই বিষয়বিলাকক আমি যিহেতু ট্ৰিপল ইঞ্জিন চৰকাৰ, দিল্লীত বিজেপি, দিছপুৰত বিজেপি, বিটিআৰত বিজেপি, UPPL মিত্ৰজোঁটৰ চৰকাৰ, ট্ৰিপল ইঞ্জিনৰ চৰকাৰে গোটেই কথাবিলাক আমি চালি জাৰি চাই BTC শান্তি চুক্তিৰ পূৰ্ণ ৰূপায়ণৰ পৰা আৰম্ভ কৰি BTCত স্থায়ী শান্তি প্ৰতিষ্ঠা, BTCত সমান্তৰালভাৱে উন্নয়নৰ গতি ত্বৰান্বিত কৰা, শক্তিশালী কৰা, BTCত থকা প্ৰতিটো জাতি জনগোষ্ঠীৰ লোকৰ মাজত সুসম্পৰ্ক যিটো বৰ্তমান আছে কিন্তু তাক আৰু অধিক শক্তিশালী কৰা, তেওঁলোকৰ মাজত সমন্বয়, ভাতৃত্ববোধ, একতা, লগে লগে সমবিকাশ, সমমৰ্যাদা আৰু সম অধিকাৰৰ যিবিলাক বিষয় আছে সেইবিলাক বিষয়কো আমি অগ্ৰাধিকাৰ ভিত্তিত আমি সন্মুখত ৰাখি আমি BTCখনক অসমৰ ভিতৰত এখন উন্নত অঞ্চল হিচাপে এটা উন্নত আমাৰ যি 6ষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্ত এলেকা হিচাপে নিৰ্মাণ কৰাৰ বাবে আমি সকলোৱে এটা একেলগে মিলি আগবাঢ়িম।